Welcome to Medicine and Advisor YouTube channel. আজি মই এটা টেবলেটৰ ৰিভিউ কৰিম নৰ্থ ইষ্টেৰন 5mg টেবলেট। ইয়াৰ ব্ৰেণ্ড নাম প্ৰাইমলুট এন। প্ৰাইমলুট এন নাম মেক্সিমামে শুনিছে চাগে, আৰু ইয়াৰ ব্ৰেণ্ড নাম আছে চিচৰন এণ্ড গাইনাছেট, প্ৰিভেণ্ট এণ্ড। নাম বেলেগ বেলেগ হ'লেও কম্পজিশ্যন একেই। নৰ্থ ইষ্টেৰন 5mg। নৰ্থ ইষ্টেৰন এজ এ প্ৰজেষ্ট্ৰনৰ দৰে কাম কৰে। প্ৰজেষ্ট্ৰন ফিমেলৰ এক নেচাৰেল হৰমন হয়। নৰ্থ ইষ্টেৰন বা প্ৰাইমলুট এন টেবলেটটো কি কণ্ডিশ্যনত খাব পাৰে, কেনেকৈ খাব লাগে, খালে কি ছাইড ইফেক্ট হ'ব পাৰে বা কোনে কোনে খাব নোৱাৰে, সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। নৰ্থ ইষ্টেৰন টেবলেটটো বা প্ৰাইমলুট এন টেবলেটটো এমেনৰিয়া কণ্ডিশ্যনত খাব পাৰে। এমনেৰিয়া এবচেঞ্চ অফ মিনষ্ট্ৰুৱেশ্যন। মই আৰু চিম্পুলকৈ বুজাই দিছোঁ। এমেনৰিয়া দুই প্ৰকাৰ, প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী এমনেৰিয়া। প্ৰাইমাৰী এমনেৰিয়া আমি সকলোৱে জানো, ছোৱালীসকলৰ বয়স যেতিয়া 12 বা 13 বছৰ হৈ যায়, মানে 12-13 বছৰ বয়সৰ পৰা পিৰিয়ড অহা ষ্টাৰ্ট হৈ যায়। কিন্তু ছোৱালীৰ বয়স 15 বা 16 বছৰ হৈ গৈছে, পিৰিয়ড নাই অহা, সেইটো হৈছে প্ৰাইমাৰী এমনেৰিয়া। ইয়াৰ ট্ৰিটমেণ্ট বেলেগ। আৰু ৰেগুলাৰ পিৰিয়ড হৈ আছিলে, লাষ্ট 2 মাহ বা 3 মাহ ধৰি পিৰিয়ড অহা নাই বা বন্ধ হৈ গৈছে, সেইটো হৈছে ছেকেণ্ডাৰী এমনেৰিয়া। পিৰিয়ড কিবা কাৰণ নোহোৱাকৈ এনেই মিছ হ'ব নোৱাৰে। চ' আমি কাৰণটো ফাইণ্ড আউট কৰিব লাগিব। কনফাৰ্ম হোৱাৰ কাৰণে টেষ্ট এবাৰ কৰি চাব লাগে। যদি নিগেটিভ ওলায়, চ' বেলেগ কাৰণত পিৰিয়ড মিছ হৈ আছে, বেলেগ কাৰণ মেন'পজ হ'ব পাৰে। আমি সকলোৱে জানো, ফিমেলৰ বয়স যেতিয়া 51 এজ হৈ যায়, মানে 51 এজৰ পৰা পিৰিয়ড বন্ধ হৈ যায়, একেবাৰে ষ্টপ হৈ যায়। কিন্তু ছোৱালীৰ বয়স 20 বা 30 বা 35 হৈ আছে, পিৰিয়ড মিছ হৈছে, 2 মাহ 3 মাহ ধৰি নাই অহা, এইটো হ'ব প্ৰিমেচাৰ মেন'পজ। আৰু হৰমনেল ইমবেলেঞ্চৰ কাৰণে পিৰিয়ড মিছ হ'ব পাৰে। চ' পিৰিয়ডটো আকৌ ৰিটাৰ্ণ আনিবলৈ মেডিচিনটো খাবলৈ দিয়া হয়। তাৰপিছত মেন'ৰাজিয়া। পিৰিয়ড বহুত হেভি হয়, লং টাইমলৈকে ব্লিডিং হৈ থাকে, পেইনফুল হয়, এনেকুৱা কণ্ডিশ্যনতো টেবলেটটো খাব পাৰে। তাৰপিছত পিৰিয়ড ডিলে, ঘৰত পূজা আছে, পাৰ্টি আছে বা কিবা প্ৰগ্ৰেম আছে বা ক'ৰবাত ফুৰিবলৈ যাব, ডেট ফিক্সড কৰিছে, কিন্তু সেইখিনি সময়ত পিৰিয়ড হয়। পিৰিয়ড নহ'লে ক'ৰবাত ফুৰিবলৈ গ'লে বা ঘৰত পাৰ্টি চাৰ্টি বা কিবা প্ৰগ্ৰেম থাকিলে যিখিনি এনজয় কৰিব পাৰিব বা কমফৰ্টেবল ফিল কৰিব পাৰিব, পিৰিয়ড হ'লে সেইখিনি এনজয় কৰিব নোৱাৰে বা কমফৰ্টেবল ফিল কৰিব নোৱাৰে। চ' বহুতে ভাবি থাকে যে পিৰিয়ড যদি আৰু 3-4 দিনমান দেৰিকৈ আহিলে হয় বহুত ভাল লাগিল। চ' পিৰিয়ডটো ডিলে কৰাৰ কাৰণে টেবলেটটো খাব পাৰে। তাৰপিছত এণ্ড্ৰিঅ'মেট্ৰিয়চিছ। আজিকালি লাইফষ্টাইলৰ কাৰণে ফিমেলৰ এণ্ড্ৰিঅ'মেট্ৰিয়চিছ বেমাৰটো কমন হৈ গৈছে। যাৰ ইনফাৰ্টিলিটিৰ প্ৰব্লেম হৈ আছে, তাই চাগে নামটো শুনিছে। আৰু ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতো এণ্ড্ৰিঅ'মেট্ৰিয়চিছ বেমাৰটো হ'ব পাৰে। আৰু ইয়াৰ চিমটমছ বহুত দেৰিকৈ দেখা দিয়ে। চিমটমছৰ ভিতৰত ছেক্সুৱেলি ইণ্টাৰকোৰ্চ কৰাৰ সময়ত পেইন হ'ব, লৱাৰ এবডমিনেল পেইন হ'ব, লৱাৰ বেক পেইন হ'ব, এবনৰ্মেল মিনষ্ট্ৰুৱেশ্যন, হেভি মিনষ্ট্ৰুৱেশ্যন বা পেইনফুল মিনষ্ট্ৰুৱেশ্যন হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব পাৰে। তাৰপিছত PCOD, পলিচিষ্টিক অভেৰী ডিজিজ, এইটো এটা হৰমনেল ডিজিজ হয়। চ' এইবিলাক কণ্ডিশ্যনতো টেবলেটটো খাব পাৰে। টেবলেটটো কেতিয়া কেনেকৈ খাব সেইটো ডিপেণ্ড কৰে আপুনি কোনটো কণ্ডিশ্যনত খাব। এমনেৰিয়াত ড'জ বেলেগ, পিৰিয়ড ডিলে কৰাত ড'জ বেলেগ, এণ্ড্ৰিঅ'মেট্ৰিয়চিছ সেইটোতো ড'জ বেলেগ। আৰু কেতিয়াবা মেডিচিনৰ ড'জ পেচেণ্টৰ ওপৰতো ডিপেণ্ড কৰে। একেই মেডিচিন, একেই বেমাৰ, বেলেগ বেলেগ ধৰণেও মেডিচিন এটা খাবলৈ দিব পাৰে। সেইটো কাৰণে কিবা প্ৰব্লেম হ'লে বা মেডিচিন এটা খোৱাৰ আগতে সদায় ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব লাগে। যদি কনচাল্ট কৰি নলয়, ছাপ'জ আপুনি কোনোবা এজনক সুধিলে যে পিৰিয়ড ডিলে কৰাত কোনটো মেডিচিন খায়, কোনোবা এজনক আপোনাক কৈ দিলে এইটো মেডিচিন খাই দে, খোৱাৰ পিছত কিবা ড'জটো যদি উল্টা পুল্টা হৈ যায়, তেতিয়াহ'লে নেক্সট পিৰিয়ডত অলপ প্ৰব্লেম হ'ব পাৰে। সেইটো কাৰণে সদায় খোৱাৰ আগতে ডক্টৰৰ লগত এবাৰ কনচাল্ট কৰি ল'ব। টেবলেটটো খালে অলপ চলপ ছাইড ইফেক্ট হ'ব পাৰে। ছাইড ইফেক্টৰ ভিতৰত হেডেক হ'ব পাৰে, ডিজিনেছ হ'ব পাৰে, এবডমিনেল ক্ৰেম্পছ হ'ব পাৰে, নাউচিয়া হ'ব পাৰে, ভেজাইনেল স্পটিং হ'ব পাৰে। আৰু টেবলেটটো প্ৰেগনেণ্ট ওমেনে খাব নালাগে।
ব্ৰেষ্ট ফিডিং মাদাৰে কেয়াৰফুলি খাব পাৰে আৰু টেবলেটটো এমনিৰিয়া কণ্ডিশ্যনতেই খাওক, মেন'ৰাজিয়া কণ্ডিশ্যনতেই খাওক বা পিৰিয়ড ডিলে কৰাৰ কাৰণেই খাওক, টেবলেটৰ ৰিজাল্ট বহুত ভাল পাব। মানে যিটো কণ্ডিশ্যনেৰে খাওক প্ৰায় 100% ৰিজাল্টেই পাব। তো সেইখিনিয়ে, কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব পাৰে। বহুতে চেনেলটো ছাবস্ক্ৰাইব নকৰাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থেংকছ ফৰ দ্য ৱাচিং ভিডিঅ'।